আছে এটা বুম ডাঙৰ বাঘ কিন্তু সঁচা নহয় এইটো মিছা মিছা মাত শুনিছে নহয় আপোনালোকে জিন্দাই আচ্ছা ভালকে থাকিবি আকৌ লগ পাম বাজাজ স্কুটাৰ চলাই যাম মহিনা হৈ তোৰে নৈ ঘৰল। তো আজি মানে গৈ আছোঁ আমি এখন মৰিগাঁও নতুন ৰিজৰ্ট এণ্ড পাৰ্ক নতুনকৈ অপেনিং কৰিছে। তো তালৈ আমি এতিয়া গোটেইবিলাকে গৈ আছোঁ, মজাকৈ চাম আৰু আপোনালোকক দেখাম। আৰু এতিয়া আমি পাই গ'লোহি ৰিজৰ্টৰ মেইন বাটটো, আৰু অলপ গ'লেই ৰিজৰ্টখন ভালকৈ দেখা পাম আৰু ধুনীয়াকৈ দেখাম। মজাকৈ আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ। সেইখন পাই গ'লোহি আমি। আৰু তো এতিয়া আমি আহি পাই গ'লোঁ সেই একদম ৰিজৰ্ট। আমি এতিয়া ওপৰলৈ যাম আৰু তাতে খোৱা আৰু তাত আছে কেইটামান। এতিয়া মজাকৈ আমি তালৈ যাম, ভিডিঅ'টো চাই থাকক, মজা লাগিব একদম। আহি থাকক। এতিয়া আমি সোমাই যাব লাগিব। হইনা পাই গ'লোঁ, হইনা 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 পাই গ'লোঁ। আৰু ইয়াত গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড একেলগে বহি লৈ আহা চাহ দিয়া। আৰু কিবা কেনেকুৱা? এতিয়া ওপৰৰ পৰা আপোনালোকক দেখাম পুৰা মজা ভিউটো। আৰু সেইফালে আছে কিবা কিবি তাতে তেতিয়াহ'লে আৰু চাংঘৰ তাকে আৰু দেখাম বহুত আছে। আৰু এফালে আছে পুৰা আমাৰ বাজাজ স্কুটাৰ চলাই যাম মহিনা হৈ তোৰে নৈ ঘৰলৈ। আৰু আছে বহুতো বস্তু আছে, একদম ধুনীয়া ধুনীয়া। আমাৰ মৰিগাঁও হয়, একদম মজা বনাইছে। আৰু এণ্ট্ৰি ফিজ 10 টকা। 10 টকাত ল'বই, ইমান ধুনীয়া বস্তুবিলাক চাব পাম। 10 টকাটো লোৱাটো বেলেগতো বেছি লয়, আমাৰ ইয়াতো 10 টকা লৈছে। আমাৰ মৰিগাঁও না সেইকাৰণে কমাই লৈছে। আৰু আছে বহুত বনাই থৈছে, একদম মজাকৈ দেখাম। গোটেইবিলাক ভিউবিলাক চাই থাকক, মজা লাগিব। পূৰা চাংঘৰ টাইপৰ আপোনালোকে মজাকৈ ৰেষ্ট ল'ব পাৰিব। আৰু সেইখন আৰু আমাৰ লগৰকেইটা তাত গৈ গ'ল। এতিয়া আমি মজাকৈ যাওঁ ওপৰলৈ। বহুত ডাঙৰ এৰিয়া। আৰু সেয়া চাংঘৰ, যদি পাৰোঁ এবাৰ উঠি চাম, তাৰপৰা এটা ভিডিঅ' কৰি চাম। এতিয়া আমি আহি গ'লোঁ পূৰা একদম ওপৰত উঠিম, কেনেকুৱা কি হয় চাম। তো ব'লক। কি মজা, একদম ওপৰত উঠি মজা লাগিছে। একদম ওপৰৰ পৰা আৰু মজা লাগিব। পূৰা ভিডিঅ'টো চাই থাকক, আজি মজা লাগিব। মৰিগাঁৱত বহুত বস্তু আছে, এতিয়াও বহুত বস্তু আছে, আমি দেখাবই পৰা নাই। তো চাওক, ওপৰ পাই গ'লোহি মই। আৰু আমাৰ বেক চাইডে আছে সেইটা ঘৰ, মানুহৰ ঘৰ। পূৰা একদম সিফালে মানুহ আৰু এইফালে ৰিজৰ্ট। খোৱা বোৱাও আছে, টেনশ্যন ল'ব নালাগে, ৰাতিও থাকিব পাৰিব একদম মজাকৈ। 10 টকা দিয়ক, ভিতৰত আহক, উপভোগ কৰক। আৰু কি ক'ম আৰু, একদম এতিয়া গছৰ ওপৰত আমি। তো সকলোৱে আহিব ৰিজৰ্টত, এবাৰ খাব। মানে খোৱা বোৱাটো আমি নাখাওঁ বাৰু, যিহেতু দেৰি হ'বগৈ আমাৰ। আহিব, আহিলেই মন ভাল লাগিব, কৈছোঁ নহয়। আৰু আছে দেখাম। তো আহি থাকক, পূৰা ভিডিঅ'টো মজা লাগিব। এতিয়া মানে নামি যাওঁ, নামি যাওঁতে ভয় লাগিব। যেন তেন নামিলোঁ আৰু, বুকু টিমি টিমি কৰি গৈছে। এতিয়া যাম এইফালে আৰু দেখাই আছোঁ, চাই থাক। ৰ'ব আপোনালোকতো মই এড্ৰেছটো ভালকৈ দিয়াই নাই। এড্ৰেছটো নিদিলে আপোনালোকে কেনেকৈ গম পাব ক'ত কি আছে। এড্ৰেছটো হ'ল গুৱাহাটীৰ পৰা আপোনালোকে আহিলে কুমৰী পাৰ হৈ পঘৰা নাপাওঁতে ৰাইট চাইডে পূৰা বেনাৰ মাৰা হৈছে, ডাঙৰ বেনাৰখন মাৰা আছে। আপোনালোকে দেখি গমেই পাব। ডাইৰেক্ট সোমাই আহিব, 10 টকা দিব আৰু সোমাই আহিব। আৰু মোৰ ওচৰত আছে এটা বুম ডাঙৰ বাঘ। কিন্তু সঁচা নহয়, এইটো মিছা মিছাটো। ভয় লাগিছে নেকি আপোনালোকৰ? একদম ভয় নাখাব, কিন্তু পজিশ্যনটো লৈ আছে একদম সঁচা বাঘৰ দৰে। নাখাবি দেই, ৰাম একদম মজা লাগিব। আহক, পূৰা বাঘ আছে
আৰু সৰু সৰু ল'ৰা ছোৱালী একদম বঢ়িয়া হ'ব। জোলনা চোলনা চব আছে, টেনশ্যন নল'ব। আহক মজাকৈ চাওক। মাত শুনিছে নহয় আপোনালোকে? জিন্দাই আচ্ছা, ভালকৈ থাকিবি, আকৌ লগ পামহি। তো আৰু বহুত আছে দেখাম, আৰু মোৰ লগৰকেইটা মানে ওপৰত আৰু সিফালে বনাই আছে, কিন্তু আমি এতিয়া সেইফালে যোৱা আৰু সময় নাই। আমাৰ এতিয়া মানে সন্ধিয়া হৈ গ'ল, ঘৰত যাব লাগে। আৰু এইফালেও আছে সিফালেও আছে, বহুত ডাঙৰ এৰিয়া। মানে দিনটোত আমি ধুনীয়াকৈ চাব পাৰিম, মানে ঘূৰি কৰি থাকিব পাৰিম, মজাকৈ এনজয় কৰিব পাৰিম। আৰু সিফালেও তালৈ আছে, ওপৰলৈ বহুত ওপৰলৈ বনাই আছে, আৰু নতুন নতুনকৈ এইফালে ইটা পাৰিব। চাংঘৰ একদম ৰাতি থাকি কি মজা লাগিব। সেইটো হ'ল মেইন ৰাস্তা, সেইটো মেইন ৰাস্তা। আৰু ইয়াত সেয়া পূৰা এখন আমাৰ গৰু গাড়ী ধুনীয়াকৈ বনাই দিছে, আৰু বনাই আছে, হোৱাৰ পিছত মজা লাগিব। আৰু এইটো এটা হ'ল চাংঘৰ। এতিয়া এইটোতো এবাৰ উঠি চাং দেচোন কেনেকুৱা হয়। এইটো পূৰা কাঠৰে, সেইটোতকৈ এইটো বেছি স্পেচিয়েল। এবাৰ ওপৰৰ পৰা আপোনালোকক গোটেই ভিউটো দেখাম বুলি ভাবিছোঁ, চাই লওক পূৰা। আৰু গোটেইটো বাৰু নাহে, ইমান ঘূৰিলোঁ। এতিয়া মানে ৰাতি ইয়াত থাকি দিওঁ লাগিছে, মানে ইমান ধুনীয়া দেই, মজা হাৱা মাৰি আছে, নক'ব আৰু। পূৰা একদম চাংঘৰ দেখিছে, চাংঘৰ আৰু আৰু মজাকৈ লাইট আছে, লাইট লগাই দিব। এতিয়া মানে আমাৰ সৰু ল'ৰাটোক অলপ উল্টাকৈ ঘূৰাই উল্টা পুল্টা কৰি দিলোঁ। একদম ল'ৰাটোৰ মাথা ঘূৰাই অৱস্থা নাই। সেয়ে আৰু আমাৰ ভাল লাগে এনেকৈ গোটেইবিলাকে ধেমালি কৰি থাকোঁ। আজিৰ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰি দিব, আৰু বেল আইকনটো দবাই দিব, ভাল লাগিব। তেতিয়াহে আগলৈ এনেকুৱা ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে। তো আজিলৈ বাই বাই।